গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল মাই ইউটিউব চেনেল অ' পি ব্লগছলৈ আকৌ নেক্সট এটা ভিডিঅ' লৈ আকৌ উভতি আহিলে আপোনালোকৰ মাজলৈ যোৱাটো ভিডিঅ' কেনেকুৱা চাই কেনেকুৱা পালে তো কমেণ্ট কৰি জনাইছে কমেণ্টবিলাক ভাল লাগিছে এনেকৈ যাতে আগলৈ ছাপোৰ্ট কৰে তাৰ বাবে আপোনালোকক কৈছোঁ আৰু অনুৰোধ জনাইছোঁ তো আপোনালোকে আগবঢ়াই নিলেহে চেনেলটো আগবাঢ়ি যাব তো আজি আমি ঘৰত থাকি থাকি অথনি আমনি লাগিছে কিবা এটা খাওঁ লাগিছে তো দোকানলৈ যাবলৈ ওলাইছোঁ আমি দোকানৰ পৰা কি আনো কি খাওঁ সেইটো আপোনালোকক দেখুৱাম চাই যাব ভিডিঅ'টো স্কিপ নকৰিব তো গৈ থাকোঁ দোকানলৈ গৈ আছোঁ মাহঁতৰ ঘৰত পাত ছিঙিছে ঘৰৰ নিজৰ বাগান আছে মানে তো সিহঁতৰো কিবা খাওঁ লাগিছে বোলে তো আমাক দোকানলৈ পঠিয়াইছে ওচৰৰ দোকান এখনলৈ গৈছোঁ তো ভণ্টি দুজনী গৈছে এয়া হাই কৈ দিয়া এইটো হাই কৈ দিয়া তাই নকয় বেছি কথা ফুটা নাই বাৰু অলপ ফুটিছে তো চব কথাই কয় ভাল লাগে কথাবিলাক শুনি সৰু প্ৰথম কথাবোৰ শুনিলে কেনেকুৱা লাগে গম পায়ে আপোনালোকে আৰু যাওঁ খাওঁ অলপ কৈছে সেয়া গৈ আছোঁ চব আমি কি কিনিম আমি চাই থাকা দোকানীজন কি কিনে এই কিনিব ভণ্টি গৰমত স্প্ৰাইট খাই বোলে স্প্ৰাইট কিনিছে অন চিপছ খাবানে চিপছ খাবানে স্প্ৰাইট খাম আমাৰ ইয়াৰ বেটাটো হাই বুলি কৈ দিয়া হাই কৈ দিয়া क्या बोलेगा तू हाय बोल लो বস্তু লৈ হৈ গ'ল এয়া চক কি ল'লোঁ এয়া টেৰমেৰি দুপেটি চিপছ আছে তাৰপিছত চকলেট 4টা স্প্ৰাইট বটল 2টা তাৰপিছত চানা বিস্কুট এতিয়া ঘৰত গৈ খাই দেখাই চব আমি আহি আছোঁ দোকানৰ পৰা দোকানত বস্তু পাতি লৈ হৈ গ'ল দোকানখন ইমানকৈ ভিডিঅ'টো মানে শ্বুট কৰিবলৈ হেৰি হ'ল লাজ লাগিলে ইমান মানুহ ৰখি আছে সেইকাৰণে অলপ দেখুৱালোঁ আৰু তো উঠি যোৱা ঘৰলৈ আহি আছোঁ বৰ্তমান এয়া বস্তু ল'লোঁ ঘৰত খামগৈ আপোনালোকক খোৱাটো দেখুৱাম এয়া চকলেট লৈ আহিছে চকলেটটো দেখুৱাই দিয়া চকলেট লৈ আহিছে চকলেট খাম চিপছ খাম স্প্ৰাইট বটল খাম আৰু কোনে খাব সেইটো চাব আৰু ভিডিঅ'টো গম পাব তেতিয়া তো আপোনালোকক খাবলৈ মন গৈছে নেকি কমেণ্ট এটা কৰি দিম তাই ক'লোহি তো তাই টেবুলখন আনিবলৈ গৈছে আমি খাম আৰু অলপ বহি লৈছোঁ ভাগৰ লাগিছে তাৰ দোকানৰ পৰা আহি খোজকাঢ়ি গৈছোঁ আৰু অলপ দূৰেই গাঁৱৰ ঘৰৰ পৰা তো চাই থাকক গাইছে আমি খুলি আছোঁ খাবলৈ ভাগি গৈছে হৈ গ'লে মোৰ পেকেট পেলাইছোঁ ইয়াত থৈ দিম পাছত জ্বলাব লাগিব জুই জ্বলাম এনেই পেলাই দিব পাৰোঁ যাব চুলাই বুলি নাভাবিব কিন্তু স্প্ৰাইট হয় দেই স্প্ৰাইট খাম এতিয়া আমি তিনিজনীয়ে পোৱালিটো পুৰা একদম খাবলৈ বনি আছে পুৰা আছে আমাক খাইছোঁ এয়াই বস্তু আৰু আমি খাইছোঁ আজি দিনটো খাবলৈ নাপায় মনটো বেয়া লাগি আছিলে তো এতিয়া গধূলি সময়ত পাই গৈছোঁ মনটো ভাল লাগি গৈছে এই পোৱালি খাই আছে এইফালে ভণ্টি খাই আছে পূৰা আহিলে আমাৰ ৰাজা চিকু বহুত বিস্কুট লোভিয়া দেই এইটো খাই আছে
খাই মেলি হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। বহুত দীঘল হৈ যাবলৈ মানে বেয়া হয়। তো আজি এয়াই আছিল ভিডিঅ' বনাবলৈ কিছু কৰিম লাগিছে। তো দোকানলৈ গ'লোঁ অলপ খাবলৈ, তো তোমাকে দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল লাগে সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম আপোনালোকক।